জীৱনত ভাল মানুহ বিচাৰি সময় নষ্ট নকৰিবা। প্ৰথমে নিজেই ভাল হৈ লোৱা। হয়তো তোমাক পাই অন্য কোনোবাই বিচাৰি থকা ভাল মানুহজনক বিচাৰি পায়। অপেক্ষা আৰু ধৈৰ্য ধৰিব শিকা, কাৰণ সহজতেই পোৱা বস্তুবোৰ বেছি দিনলৈ নাথাকে আৰু যিটো অপেক্ষা আৰু ধৈৰ্য ধৰি পোৱা যায় সেইটো জীৱনৰ শেষ পৰ্যন্তলৈকে থাকি যায়। জীৱনত কেতিয়াও আনক দুখ কষ্ট নিদিবা, কাৰণ আনক যিমানেই বেছি দুখ কষ্ট দিবা তাতকৈ দুগুণ বেছি দুখ কষ্ট এদিন নিজেও পাবা। জীৱনটো কিমান বৈচিত্ৰ্য, প্ৰতি মুহূৰ্ততে সলনি হয়। সপোন ভাঙে, সপোন গঢ়ে, কেতিয়াবা সুখ, কেতিয়াবা দুখ, কেতিয়াবা আকৌ কষ্ট। তথাপিও জীয়াই থকাৰ হেঁপাহ। সহ্য কৰোঁতে কৰোঁতে ধৈৰ্য হেৰাই পেলাইছোঁ, তথাপিও মনটোক বুজাই ৰাখিছোঁ। এদিন নহয় এদিন সকলো ঠিক হৈ যাব। সম্পৰ্ক এটা শেষ কৰাতকৈ সম্পৰ্কটো জীয়াই ৰখাটোহে আটাইতকৈ ডাঙৰ চেলেঞ্জ। ভালপোৱা কেতিয়াও বয়স আৰু দূৰত্বৰ কাৰণে শেষ নহয়। ভালপোৱা শেষ হয় অবিশ্বাস আৰু অৱহেলাৰ কাৰণে। কেতিয়াবা সৰু সৰু ভুলবোৰে জীৱনৰ ডাঙৰ ভুলৰ কাৰণ হৈ পৰে। তিনি ধৰণৰ ছোৱালীক বিয়া পাতিলে জীৱনত কেতিয়াও শান্তি নাহে। এক, যিজনী ছোৱালীৰ অতীত ভাল নহয়। দুই, যিজনী ছোৱালী তাইৰ স্বামীৰ উপাৰ্জনৰ প্ৰতি সন্তুষ্ট নহয়। তিনি, যিজনী ছোৱালীৰ ৰূপৰ অহংকাৰ বেছি। সম্পৰ্কত থকা অৱস্থাত কোনেও কাৰো মূল্য নুবুজে। মূল্য তেতিয়াহে বুজা যায় যেতিয়া এজনে আনজনৰ পৰা দূৰত গুচি যায়। যিয়ে তোমাক মনৰ পৰা বিচাৰিছে সি তোমাক কেতিয়াও এৰি নাযায়, আৰু যিয়ে এৰি গৈছে সি কেতিয়াও তোমাক বিচৰা নাছিল। দিনত এবাৰ হ'লেও সেইজনৰ লগত কথা পাতিবা যিজনে তোমাৰ লগত কথা পাতিবলৈ গোটেই দিনটো ৰৈ আছে। পৃথিৱীৰ সকলো বস্তু মূল্যৱান, সেইটো হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। কাৰোবাক পাবৰ বাবে প্ৰাৰ্থনা কৰিও যদি তেওঁক নোপোৱা, তেনেহ'লে জানিবা যে তোমাক পাবলৈ অন্য কোনোবাই প্ৰাৰ্থনা কৰিছে। ভাল সময়ত গোটেই পৃথিৱীখন কাষত থাকে, আৰু বেয়া সময়ত নিজৰ ছাঁটো কাষত নাথাকে। জীৱনৰ ভাল সময়বিলাকে ভাল স্মৃতি এৰি যায়, আৰু বেয়া সময়বিলাকে ভাল শিক্ষা দি যায়।